কাৱা শ্বৰীফ আল্লাহৰ ঘৰ নহয়, এটা মূৰ্তিহে। এটাই মূৰ্তি আছে আমাৰ মুছলমান সমাজৰ, আটাইতকৈ ডাঙৰ মূৰ্তি পৃথিৱীত আৰু অন্যতম এটা মূৰ্তি, পুৰণা মূৰ্তি, পৃথিৱীত আটাইতকৈ পুৰণি মূৰ্তি, সেইটোৱে কাবাটো। পৃথিৱীৰ সকলোতকৈ ডাঙৰ মূৰ্তি কাৱা শ্বৰীফ। আটাইতকৈ ডাঙৰ মূৰ্তি, পুৰণা মূৰ্তি, পৃথিৱীত আটাইতকৈ পুৰণি মূৰ্তি, সেইটোৱে কাবাটো। মূৰ্তি নহয় বুলি প্ৰমাণ কৰিব পাৰিলে 1 কোটি টকা দিব। আনটো কৈছো না 1 কোটি টকা দিম যদি কাবা মূৰ্তি নহয় বুলি কোনোবাই প্ৰমাণ কৰিব পাৰে, 1 কোটি টকা দিম। পবিত্ৰ মক্কাত থকা ধৰ্মীয় গুৰুসকল বদমাছ। মক্কাত কোন বহি আছে? মক্কাত এক ডাঙৰ ডাঙৰ বদমাছ বহি আছে, সিহঁতক মই চাই ল'ম যেতিয়া যাম তাত। পবিত্ৰ মক্কাৰ ধৰ্মীয় গুৰুসকলক হেনো চাই ল'ব। মক্কাত এক ডাঙৰ ডাঙৰ বদমাছ বহি আছে, সিহঁতক মই চাই ল'ম যেতিয়া যাম তাত। পৃথিৱীত মুস্তাফা কামালৰ সন্মুখত কাৰো অকাত নাই। এই পৃথিৱীত তহঁতৰ আউকাত নাই, তহঁতৰ লিডাৰ কোনো লিডাৰ নাই যাৰ আউকাত আছে মোৰ সন্মুখত আন্না। এইবাৰ সকলো সীমা চেৰাই অদ্ভুত মন্তব্য কৰিলে মুস্তাফা কামাল আজাহাৰীয়ে। উল্লেখ্য যে সমগ্ৰ বিশ্বৰ ইছলাম ধৰ্মীয় লোকৰ পবিত্ৰ স্থান হৈছে মক্কাৰ কাৱা শ্বৰীফ, অৰ্থাৎ আল্লাহৰ ঘৰ। এই আল্লাহৰ ঘৰ তথা কাৱা শ্বৰীফক এই মুস্তাফা কামালে মূৰ্তি বুলি কৈ এক প্ৰকাৰ বিশ্বৰ ইছলাম ধৰ্মীয় লোকক আঘাত দি চেলেঞ্জ কৰিছে। এই পৃথিৱীত তহঁতৰ আউকাত নাই, তহঁতৰ লিডাৰ কোনো লিডাৰ নাই যাৰ আউকাত আছে মোৰ সন্মুখত আন্না। আনহাতে নাচ গান নকৰাসকল হেনো চৈতান। গান যোনে নাগায় সিয়েতো চয়তান, গান নোগোৱা মানুহেইটো চয়তান হয়। বিশ্বনবী হজৰত মহম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নাচ গান কৰিব দিছে। আনকি ইছলাম ধৰ্মৰ শ্ৰেষ্ঠ পণ্ডিত বুলি জাহিৰ কৰিব খোজা মুস্তাফা কামাল আজহাৰীয়ে নিজকে আজৰাইল বুলি ক'ব খোজে। পৃথিৱীত আৰু এটা আছে তোমাৰ ভাইটি মুস্তাফা আজৰাইল। মুস্তাফা আজৰাইলে পঠাই দিছে মোক ধৰি। উল্লেখ্য যে জেহাদীবোৰ হেনো ৰাতিহে ওলায় আৰু তেওঁলোকক সেইবোৰ ধৰ্মই শিকায় বুলি প্ৰকাশ কৰিছে। এতিয়া জেহাদীবোৰ উদয় হৈ আছে, ৰাতি হৈছেতো, জেহাদীবোৰ ৰাতি উদয় হয়, একদম নিবিড় ৰাতি ইহঁতি ওলায়, বুজি পাইছে? ইহঁতি ওলাই পেলাই চাই তেতিয়া কাক কেনেকৈ লুটিব পৰা যায়, কাক কেনেকৈ। সেইকাৰণে ৰাতি যেতিয়া নিবিড় হয় তেতিয়া চাব এই নিবিড় ৰাতি জেহাদীবিলাক আহি লেতেৰা কমেণ্ট কৰিব। সেইটো সিহঁতৰ ধৰ্মই শিকাইছে। ইফালে অসমৰ সকলোতকৈ শ্ৰেষ্ঠ লেতেৰা গালি দিয়া মানুহজন মুস্তাফা কামাল আজহাৰীয়ে নিজেই স্বীকাৰ কৰিছে। অসমত গালি মোতকে লেতেৰা কোনো বেছি দিব নোৱাৰিলেহেঁতেন, এনেকুৱা গালি মই দিলোহেঁতেন। ইয়াৰ পিছত ইছলাম ধৰ্মৰ লোকসকলে এই সদা বিতৰ্কত থকা লোকজনৰ মুকলি চেলেঞ্জক কি হিচাপে প্ৰত্যুত্তৰ দিব সেয়া লক্ষণীয় হ'ব। ব্যুৰো ৰিপৰ্ট, ৰিপৰ্টাৰ এনি।